যোৱাকালি দিনটো মোৰ ভাল আৰু বেয়া দুয়োটাই আছিল। ভাল খবৰটো অলৰেডি গম পাইছে যে মোৰ ইউটিউব চেনেলটো 500 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল। যোৱাকালি গধূলি 5টা বজাত মই সেই ৰিলটো আপলোড দি হাই ছেকেণ্ডেৰী টিউশ্যনটো কৰিলোঁ ঘৰতে। তাৰপিছত বেলেগ এটা টিউশ্যন কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই গ'লোঁ। টিউশ্যনটো কৰি ঘৰ আহি পোৱাৰ পিছত লগৰ এজনে ফোন কৰিলে চাহ খাব যাওঁ বুলি। আমি দুয়োটাই ওচৰৰ চকটোতে চাহ খালোঁ আৰু চাহ খাই উঠি দুয়োটাই ঘৰা ঘৰি যাব আহিলোঁ। মই ঘৰলৈ আহি থাকোঁতে সি আৰু ফোন কৰি ক'লে এই এঠাইৰ পৰা আহিবি নেকি? এইফালে দিনটো স্কুল আৰু টিউশ্যন কৰি মোৰো অলপ মূৰটো বিষাই আছিলে, ভাবিলোঁ অলপ ফুৰি আহিলে ভাল লাগিব। দুয়োটাই ধুনীয়াকৈ কথা পাতি বতাহ খাই গাড়ীত যাই আছিলোঁ। হঠাৎ ৰাস্তাৰ মাজত কুকুৰ এটা আহিল। এতিয়া কুকুৰটোক বচাব যায় গাড়ীখন কাটোতেই টায়াৰটো শ্লিপ হ'ল আৰু গাড়ীখনে যে এডাল গছক খুন্দা মাৰিলে। হঠাৎ মানে কি হৈ গ'ল পাত্তাই নাপালোঁ। মই দৌৰা দৌৰিকৈ গাড়ীখনৰ পৰা ওলালোঁ আৰু লগৰজনকো বাহিৰলৈ আনিলোঁ। মোৰ মূৰৰ এইটো ছাইডত আইনা অলপ বেছিকৈ কাটিলে, চ' অলপ বেছি ব্লিডিং হ'ল আৰু লগৰজনৰ বেলেগ একো হোৱা নাই, সাধাৰণ ছাল গৈছে। লগে লগে তাত বহুত মানুহ জমা হ'ল আৰু লগৰজনৰ দেউতাকো যাই পালে আৰু আমাৰ দুয়োটাকে মেডিকেলত লৈ গ'ল। মেডিকেলত অলপমান চাফ চিকুণ কৰি দি মলম লগাই দিলে। এইফালে ঘৰ আহি পাওঁ যে মায়ে কান্দি কাটি হাহাকাৰ। মই অলপ বুজাই পৰাই যে ইমান বেছি একো হোৱা নাই, মই ঠিকে আছোঁ এইবুলি মাক শান্ত কৰিলোঁ। কিন্তু অলপ পিছত যেতিয়া মায়ে এখন ভিজা কাপোৰেৰে মূৰটো অলপ মুচিব ধৰিলে, দুটুকুৰামান আইনাৰ টুকুৰা পালে। চ' ৰাতিপুৱা লগৰজনৰ ফাৰ্মাচীত আহিলোঁ ড্ৰেছিং কৰিবৰ কাৰণে। সি ধুনীয়াকৈ চাফ চিকুণ কৰি দিলে আৰু দুটা বেজিও দিলে, এটা যাতে ইনফেকশ্যন নহয় আৰু এটা ঠাইখিনি সোনকালে শুকোৱাৰ কাৰণে। আৰু দুটাই বেজি ল'ব লাগিবই, এটা অহাকালি আছে আৰু এটা পৰহি। আৰু আপোনালোকে থাম্বনেইলৰ গাড়ীখনৰ অৱস্থা দেখিছে। চ' তেনে অৱস্থাত একচুৱেলি আমি যেতিয়া বহুত বেছি লাকি যে কাৰো বহুত বেছি ক্ষতি নহ'ল। এতিয়া মোৰ কেৱল মূৰটো বিষাই আছে আৰু খুন্দা খোৱাৰ বাবে মুখ আৰু গাৰ কেইটামান বিষাই আছে। ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ শুভাকাংক্ষাৰ বাবেই হয়তো আজি বহুত বিশেষ ক্ষতি নহ'ল একো। চ' ফাইনেলি পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।